নমস্কাৰ সকলোকে আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'টোত আমি সিটেট জানুৱাৰী 2024ৰ সিলেবাছৰ বিষয়ে আলোচনা কৰিম লগতে সিটেটৰ কাৰণে আপোনালোকে কোৰ পৰা পঢ়িব কেনেকৈ প্ৰস্তুতি চলাব সকলো বিষয়ে আমি আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম লগ আমি ষ্টাৰ্ট কৰো সিটেটৰ যেটো পেপাৰ 1 আছে হেতুৰ কাৰণে আপোনালোকৰ সিলেবাছটো হ'ল আমি পেপাৰ 1 আৰু পেপাৰ 2 দুইটা সিলেবাছ আলোচনা কৰিম প্ৰথমে আমি পেপাৰ 1 টো ষ্টাৰ্ট কৰিছো পেপাৰ 1 ফৰ ক্লাস 1 টু ক্লাস 5 ঠিক আছে প্ৰথম হল আপোনালোকৰ চাইল্ড ডেভেলপমেন্ট এন্ড পেডাগজি চাব লাগিব যৰ পৰা আপোনালোকে কোৱেশ্চন আহিব 30টা কোৱেশ্চন আহিব নেক্সট হল চাইল্ড ডেভেলপমেন্ট ইয়াৰ তিনটা মানে চাইল্ড ডেভেলপমেন্ট এন্ড পেডাগজি তিনটা ভাগ তাৰ প্ৰথম ভাগটো হল চাইল্ড ডেভেলপমেন্ট যৰ পৰা আপোনালোকে কোৱেশ্চন আহিব 15টা কোৱেশ্চন আহিব নেক্সট হল আপোনালোকৰ কনসেপ্ট অফ ইনক্লুসিভ এডুকেশন এন্ড আন্ডাৰষ্টেণ্ডিং চিলড্ৰেন উইথ স্পেশাল নিডছ ইয়াৰ পৰা কোৱেশ্চন আহিব মাত্ৰ 5টা কোৱেশ্চন আহিব আৰু লাৰ্নিং এন্ড পেডাগজিৰ পৰা কোৱেশ্চন আহিব আপোনালোকৰ 10টা ঠিক আছে এই আছিল আমাৰ পেডাগজিৰ 30টা কোৱেশ্চন নেক্সট হল আমাৰ ল্যাঙ্গুৱেজ মানে আপোনালোকে সিটেটৰ ল্যাঙ্গুৱেজ পেপাৰ আছে গতিকে ল্যাঙ্গুৱেজ 1 আপোনালোকে দুটা ল্যাঙ্গুৱেজ সিলেক্ট কৰিব লাগে ল্যাঙ্গুৱেজ আপুনি আসামিজ সিলেক্ট কৰিলে আসামিজ হ'ব আপোনাৰ ল্যাঙ্গুৱেজ 1 আৰু যদি আপুনি ল্যাঙ্গুৱেজ 1 ইংলিশ সিলেক্ট কৰিছে তেতিয়া আপোনাৰ ইংলিশ হ'ব যদি আপুনি ল্যাঙ্গুৱেজ 1 আসামিজ সিলেক্ট কৰিছে তেতিয়া আসামিজত আপোনাৰ এখন ল্যাঙ্গুৱেজ কম্প্ৰিহেনশন থাকিব মানে এখন আনসিন পেছেজ থাকিব এখন আনসিন পেছেজৰ ওপৰত কিছুমান কোৱেশ্চন থাকিব তাত 15টা কোৱেশ্চন থাকিব আনসিন পেছেজৰ ওপৰত কেইটা কোৱেশ্চন থাকিব আপোনাৰ 15টা কোৱেশ্চন থাকিব আৰু তাতে ল্যাঙ্গুৱেজ পেপাৰটো 15 মাৰ্কৰ 15টা কোৱেশ্চন থাকিব আৰু পেডাগজি থাকিব তাত কিমান 15টা থাকিব ঠিক আছে নেক্সট আমি ল্যাঙ্গুৱেজ 2 যদি আপুনি ল্যাঙ্গুৱেজ 2 ইংলিশ সিলেক্ট কৰিছে তেতিয়া আপোনাৰ কোৱেশ্চনটো ইংলিশত আহিব যদি আপুনি বেংগলী সিলেক্ট কৰিছে বেংগলীত আহিব যোনে যেটো সিলেক্ট কৰিছে কোৱেশ্চনটো তেনেকৈ আহিব ল্যাঙ্গুৱেজ 2 মানে আপুনি যেটো ল্যাঙ্গুৱেজ সিলেক্ট কৰিছে কোৱেশ্চনটো হেতু ল্যাঙ্গুৱেজত থাকিব ঠিক আছে ইয়াতে আপোনাৰ এখন টু আনসেন পেছেজ আহিব কেইটা পেছেজ আহিব টু আনসেন পেছেজ আৰু তাৰ ওপৰত ভিত্তি কৰি পেছেজ মানে এটা কাহিনী নিচিনা লেখা থাকিব আৰু তাৰ ওপৰত ভিত্তি কৰি আপোনালোক কিছুমান কোৱেশ্চন দিয়া থাকিব সেই কোৱেশ্চন কেইটা অপচন কেইটা আপুনি কাৰেক্ট অপচন কেইটা সিলেক্ট কৰিব লাগিব তাৰ পৰা কোৱেশ্চন আহিব কিমান 15টা মানে ল্যাঙ্গুৱেজত 30 মাৰ্ক আছে কিন্তু 30 মাৰ্ক থাকিলেও 15 মাৰ্কৰ কোৱেশ্চন আহিব নৰমালি কোৱেশ্চন আৰু আপোনাৰ কি আছে 15 মাৰ্ক সেই ল্যাঙ্গুৱেজৰ ওপৰত পেডাগজি আহিব ঠিক আছে ইয়াৰ পাছত আছে মেথমেটিক্সত মেইন মেথমেটিক্সত 30 মাৰ্ক আছে কিন্তু মেথমেটিক্সৰ কোৱেশ্চন আহিব মাত্ৰ 15টা মানে 15টা কোৱেশ্চন আহিব আৰু 15টা আপোনাৰ কি আহিব মেথছৰ ওপৰত পেডাগজিৰ কোৱেশ্চন আহিব ঠিক আছে নেক্সট আছে আপোনালোকৰ এনভায়ৰনমেন্টাল ষ্টাডিজ 30টা কোৱেশ্চন আছে কিন্তু 30টা কোৱেশ্চন থাকিলেও 15টাহে কোৱেশ্চন আহিব মানে ফ্যামিলি এন্ড ফ্ৰেন্ডছ ৰিলেশনশিপ এইবোৰ ওপৰত টপিকছবোৰ আপোনালোকে চাই ল'ব কিমানটা কোৱেশ্চন আহিব 15টা ঠিক আছে আৰু এই এনভায়ৰনমেন্টালৰ পেডাগজিৰ ওপৰত আহিব কোৱেশ্চন 15টা গতিকে আমি যদি ডিটেইল সিলেবাসটো চাও ইয়াৰ পৰা আমি কি বুজিব পাইছো ইয়াৰ পেডাগজি এনভায়ৰনমেন্টাল আছে 15টা কোৱেশ্চন আপোনালোকৰ ম্যাথছ আছে 15টা কোৱেশ্চন 30টা কোৱেশ্চন ঠিক আছে ল্যাঙ্গুৱেজ দুটা ল্যাঙ্গুৱেজৰ পৰা 30টা কোৱেশ্চন 60টা কোৱেশ্চন আৰু মেইন পেডাগজি আপোনালোকৰ 30 মাৰ্ক গতিকে আমি ক'ব পাৰো যে পেডাগজি হ'ল আপোনালোকৰ 90 মাৰ্কছৰ আমি কি ক'ব পাৰো পেডাগজি হৈ গৈছে আপোনাৰ 90 মাৰ্কছ মানে পেডাগজিৰ কোৱেশ্চন আপোনালোকে নাহিব যে পেডাগজি 30 আছে কাৰণে 30টা কোৱেশ্চন পেডাগজি টোটাল কোৱেশ্চন হৈ গৈছে আপোনাৰ 90টা কোৱেশ্চন হ'ব পেডাগজি মানে 90 মাৰ্কছ 90টা কোৱেশ্চনত 90 মাৰ্কছ থাকিব ঠিক আছে দেখাতে লাগে 30টা কোৱেশ্চন কিন্তু ল্যাঙ্গুৱেজ পেপাৰত আছে দুটা ল্যাঙ্গুৱেজ পেপাৰত 15টা 30টা আৰু আপোনালোকৰ ম্যাথছ আছে 15টা পেডাগজি কোৱেশ্চন আৰু আছে আপোনালোকৰ ইবিএছত 15টা কোৱেশ্চন ঠিক আছে গতিকে দুটা মিলাই 90টা কোৱেশ্চন আহিব আপোনালোকৰ 90 মাৰ্কছৰ গতিকে পেডাগজিটো আমি মেইন পেডাগজিটো ভালকে পঢ়িব লাগিব নেক্সট আপোনালোকে যদি পেডাগজি কোৰ পৰা পঢ়িব তাৰ কাৰণে মই বেষ্ট অপচন দিম আপোনালোক সাজেষ্ট কৰিম লেটস লাৰ্ণত গলে আপোনালোকে প্লেলিষ্ট পাই যাব 47টা মান ভিডিও আছে সেই ভিডিওকেইটা চাই ল'ব আপোনালোকে পেডাগজি কমপ্লিটলি একদম ফিনিশ হৈ যাব আৰু যদি আপোনালোকে ম্যাথছ পঢ়িব খোজে ম্যাথছৰ কাৰণে ইউটিউবত আপুনি যিকোনো চেনেল চালে হ'ল বা আমাৰো এটা চেনেল আছে আপোনালোকে সেইটো ডেসক্ৰিপচনত লিংক দিয়া থাকিব আপোনালোকে সেই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব তাতো আমি আপডেট দিম ঠিক আছে আৰু যদি আপোনালোকে এই সিলেবাসটো ডাউনলোড কৰিব খোজে এই সিলেবাসৰ ডাউনলোডৰ লিংকটো আমি ভিডিও ডেসক্ৰিপচনত দি দিম আপোনালোকে ডেসক্ৰিপচনৰ পৰা এই সিলেবাসটো ডিটেইল সিলেবাসটো আপোনালোকে ডাউনলোড কৰিব পাৰিব আৰু প্ৰিন্ট ওলাই আপোনালোকে তাৰ পৰা পঢ়িব পাৰিব ঠিক আছে এতিয়া যাও আমি যাম এতিয়া আপোনাৰ পেপাৰ 2 কাৰণে সিলেবাসটো চাম ঠিক আছে পেপাৰ 2 যেটো প্ৰথম পাৰ্ট আছে চাইল্ড ডেভেলপমেন্ট এণ্ড পেডাগজি 30 মাৰ্কৰ এইটো সেম
পেপাৰ 2 যেটো আছে পেপাৰ 2 আপোনাৰ চাইল্ড ডেভেলপমেন্ট এন্ড পেডাগজি 30টা কোৱেশ্চন আহিব এটো পেপাৰ 1 ৰ হতে সেম পেডাগজি কাৰণে পেপাৰ 1 ৰ পেপাৰটো আপোনালোকে এক্সট্ৰাকে পঢ়িব নালাগে এটা পঢ়িলে হ'ল সেম টাইপৰ কোৱেশ্চন আহিব সেম আছে সব টপিকস পুৰা একদম সেম ল্যাঙ্গুয়েজ যেটো আহিছে ল্যাঙ্গুয়েজটো আপোনালোকৰ সেম ল্যাঙ্গুয়েজটো আপোনাৰ কম্প্ৰিহেনশন এটা আহিব 15 মাৰ্কস থাকিব তাত আৰু আপোনাৰ ল্যাঙ্গুয়েজ হেৰি থাকিব পেডাগজি টপিক বোৰ ইয়াত দিয়া আছে আপোনালোকে টপিকবোৰ চাই লব আৰু ল্যাঙ্গুয়েজটো সেম একদম সেম এতিয়া ল্যাঙ্গুয়েজটো যেতিয়া আপুনি কৰে ল্যাঙ্গুয়েজটো সিলেক্ট কৰিব লাগে হলে ম্যাথছ এণ্ড সায়েন্স কৰিব নহলে আপুনি কি কৰে সোশ্যাল সায়েন্স এতিয়া ম্যাথছ এণ্ড সায়েন্সৰ কাৰণে কি টপিকস আছে मैथमेटिक्स से कॉन्टिक्स আছে পৰন্ত নাম্বাৰ সিস্টেম চাব লাগিব এলজেব্ৰা চাব লাগিব এলজেব্ৰা ৰেশিও এণ্ড প্ৰপোৰ্শন আছে জিওমেট্ৰি চাব লাগিব বেসিক মানে আপোনালোকৰ সিলেবাসটো হল বেসিক ম্যাথছ বেলেগ এক্সট্ৰা লেভেলৰ ম্যাথছ আপোনালোকে চাব নালাগে বেসিক যিবোৰ ম্যাথছ আছে সেইবোৰ চালে হ'ব একদম ইজি কুৱেশ্চন আহে আৰু সায়েন্সত আছে আপোনালোকে সব ফুড ক্লাস 9 10 ৰ সিলেবাসটো আপোনালোকে যদি 6 ৰ পৰা 10 লৈকে চাই একদম আপোনালোকৰ হৈ যাব বেলেগ এক্সট্ৰা একো চাব নালাগে গতিকে আপোনালোকৰ সায়েন্সত তেনেকৈ আছে 15 মাৰ্কছৰ আহিব কোৱান্টিটি সায়েন্স আছে আপোনালোকৰ 30 মাৰ্ক আছে তাৰ পৰা 20 মাৰ্কৰ কুৱেশ্চন আহিব আৰু 10 মাৰ্কৰ পেডাগজি আহিব সেম ম্যাথছত তেনেকৈ 20 আৰু 10 তেনেকৈ আছে তে নেক্সট হল আমাৰ সোশ্যাল সায়েন্স যিসকলে সিলেক্ট কৰিব বা সোশ্যাল ষ্টাডিজ যিসকলে সিলেক্ট কৰিব তেওঁলোকৰ কুৱেশ্চন থাকিব কিমান 60 মাৰ্কস থাকিব সায়েন্স আৰু ম্যাথছৰ কাৰণে সায়েন্স 30 মাৰ্ক আৰু ম্যাথছ 30 মাৰ্ক থাকে কিন্তু সোশ্যাল ষ্টাডিজৰ কাৰণে তেওঁলোকৰ ডাইৰেক্ট এটাতে 60 মাৰ্কস এই 60 মাৰ্কৰ মেইন টপিকটোৰ পৰা কুৱেশ্চন আহিব কিমান 40 মাৰ্কসৰ কুৱেশ্চন আহিব এই টপিকসবোৰ দিয়া আছে আৰু আপোনালোকৰ পেডাগজিৰ পৰা আহিব আপোনাৰ 20 মাৰ্ক ঠিক আছে পেডাগজি টপিকবোৰ ইয়াত দিয়া আছে যে আপোনালোকে ডিটেইল সিলেবাসটো ডাউনলোড কৰিব খোজে আমাৰ তলত লিংক দিয়া থাকিব আপোনালোকে লিংকটোৰ পৰা ক্লিক কৰি সিলেবাসটো ডাউনলোড কৰিব পাৰে আৰু যদি ম্যাথছৰ কাৰণে আপোনাৰ আমাৰ এটা চেনেলৰ লিংক দিয়া থাকিব চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ল'ব আমাৰ এইটো চেনেল আপোনালোকে সাবস্ক্ৰাইব কৰি ল'ব ঠিক আছে ধন্যবাদ